চরিত্র তে দেখে তুরিবা ঘন সংসার নিকার বিচারে ফলস্রত পাইবা কেহি হে ঈশ্বর নামেতে সাধে ভূপুটি শঙ্করে রসুলা ডাকি ফুলার পরম মঙ্গল হরির নাম তাক লয় যিটো জনাই অবিশ্বাস তাৰ হাত কাৰ্য সাধিব দেখা প্ৰতিপ্ৰতি লোৱা হাতৰ লেখা যে পৰম পুৰুষ ভগৱন্তৰ পৰম অমৃতময় মংগলময় নাম যিসকলে গাই লয় নামে সেইজনৰ সাতটা কাৰ্য সাধন কৰে। প্ৰথমে দহিব পাতকছয় কৰাইবে মহাপুণ্য ভূদয়। যে যিসকলে পৰম আনন্দ মনেৰে পৰম পুৰুষ ভগৱন্তৰ এই নাম শ্ৰৱণ কীৰ্তন কৰে সেই পৰম পুৰুষ ভগৱন্তৰ নাম বা পৰম পুৰুষ ভগৱন্তই এই ভকতজনক সাতশলপা ওপৰলৈকে লৈ যায়। যে প্ৰথমে দহিব পাতকছয় যে প্ৰথমতে সেই ভকতজনৰ মনৰ ভিতৰত থকা দুৰ্বাসনাবোৰ দহি পৰিষ্কাৰ কৰি দিব কৰাই যে মহাপুণ্য ভূদয়। যেতিয়া পাপৰ ঘৰটো ভাঙি দিব তেতিয়া পুণ্যৰ ঘৰটো সাজিবলৈ আৰম্ভ হ'ব। কৰাই যে বিষয়ত বীৰ কটি তৃতীয়তে কি কৰিব কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইবিলাকৰ পৰা ক্ৰমে ক্ৰমে আঁতৰাই লৈ যাব। উপজয় কৃষ্ণত প্ৰেম ভকতি যেতিয়া বিষয় বাসনাৰ প্ৰতি আসক্তি কমি যাব তেতিয়া পৰম পুৰুষ ভগৱন্তৰ চৰণলৈকে ভকতি কৰিবলৈ প্ৰেৰণা আৰু সাহস পাব। উপজয় এটি বৈষ্ণৱ জ্ঞান। তাৰপিছত কি হ'ব বোলে এনেকুৱা এটা জ্ঞান উপজিব সেই জ্ঞানৰ দ্বাৰাই ঈশ্বৰ প্ৰেৰিত চাৰিমুঠি জীৱ উৰণ গুণন গজন আৰু ভ্ৰমণ জীৱশ্ৰেষ্ঠ মনুষ্য সকলোকে ঈশ্বৰময় দেখিব। উপজাই লৈ আদি বৈষ্ণৱ জ্ঞান সকলোকে বিষ্ণুময় দেখিব। মায়াক দহি কৰিব নিৰ্জান তাত আৰু মায়াই তলাব নোৱাৰে লৰাব নোৱাৰে মায়াই বান্ধিব নোৱাৰে মেৰিয়াই মেৰিয়াই। তেতিয়া কি হ'ব মায়া যেতিয়া আঁতৰ হ'ব যে এই আছে আৰু এই নাই যিবিলাকত আমি লাগি থাকো যিবিলাকক মায়া বুলি ভাবি থাকো যিবিলাকক কৰ্মৰ বান্ধোন বুলি ভাবি থাকো সেইবিলাকৰ পৰা যেতিয়া মনৰ আসক্তিবিলাক কমি যাব দুৰ্ভাৱনাবিলাক যেতিয়া দূৰ হ'ব সুবাসনাই ঘৰ সাজিব আৰু সেই সুবাসনাৰ দ্বাৰাই সকলোকে সমস্তকে বিষ্ণুময় দেখি ঈশ্বৰময় দেখি ঈশ্বৰৰ সেৱা
আৰম্ভ কৰিব আৰু তেতিয়া কি হ'ব পৰম পুৰুষ ভগৱন্তই মোৰ বুলি সেইজনক চপাই ল'ব। ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্তি হৈছে দ্বিতীয় স্কন্ধ ভাগৱত শ্ৰীমদ ভাগৱত দ্বিতীয় স্কন্ধ প্ৰথম অধ্যায় পদ ভাগৱত ধৰ্ম জয় জয় কৃষ্ণ স্মরণ মঙ্গল যুগ যুগাদির হরি নাম হেদয় পরমানন্দ মাধব নিতে হুমরে নর নিরন্তরে শীতে কৃষ্ণ কথা অমৃত পিয়া ধানে করিও যতন যায় প্রাণ